গৰু কিবা ক'ত গ'ল ঐ ডেড বডি Hello, C.I.D. Dead body to got? স্যার এখানে Hati hot ator action alok. Sir sir. Oi rajbongshi game khela bad de sa checking kor Ai ekho kia ki. money bag paise Ai money bag paisu ja. money bag Tuh sir 10 taka ta asi. Tuh sir guy license है. Tuh sir sikhor ka. rajbongshi sir phone kore ta postman garikon Okay. Hello, sir. Oh sir. Oh sir meeting ot ase niki apni? Sir busy. Oh hobo sir. Oh sir. tale ki hoise Sir busy ase sir. ya last time anim Sir garikhon matibo goise hobo. ঠিক আছে মাছ সোনকালে মাছ স্যার 500 পয়সা রাজবংশী নিলে পার্স বাদ দে বডি পার্টসা postman garikon iman time holse ane kyo এটা রকমই লাম স্যার গাড়ি তেল নাই এই গাড়ি এটা মই বনাইছো স্পেশাল গাড়ি এটো লৈ যাম ডেড বডি ইয়াতে ইয়া পাইবা জানো হবো স্যার চলে যাব থ্যাংক ইউ স্যার স্যার postman report কথা ডেপুটিটো মুৰত আঘাত পাইছে আৰু কলত আঘাত পাইছে মুৰত আঘাত পোৱাৰ ফলত তেওঁ মৃত্যু হৈছে স্যার ডেড বডিটো হোম ডিটেইলসটো লৈ আছো স্যার স্যার ডেড বডিটোৰ এজন ককাই আছে আৰু জানিব পৰা মতে তিও দুজনে একেলগে ভাড়া কৰি থাকে সিং এটা কাম কৰা তোমালোকে আয়ুষ আছে নে নাই আছে স্যার তোমালোক তিনিজন ইমিডিয়েটলি ডেড বডিটো খৰচ হোৱা ইমিডিয়েটলি যোৱা আৰু গোটাইকেইটা ইনফৰমেশ্যন লৈ আহা পাৰিলে মানে কোনো ডেড বডিৰ ৰুম আছে চেকিং কৰিবা আপোনালোক ইমিডিয়েটলি যোৱা দেই
হ'লেও সিং ছাৰে কিন্তু এনেকুৱা ক'ব নালাগিছিলে আমাক হয় দিয়া শৰ্মা বুজিছা আমাক চাইকেলখন দি কেনে ছাৰে একদম এচি ৰুমত আৰামছে বহি আছে চিকাৰখন চাই লৈ গৈছে হয় শৰ্মা বজাই দিয়া মানুহ আছে না নাই ভাঙি নিকি কিন্তু দৰ্জাখন আহিব ৰ'বা হা আপোনালোক কোন হয় আমি মানে শৰ্মা মোৰ কাটো ঘৰত থাকিব এতিয়া কি হ'ব তোমাৰ তাত আছে নেকি আৰু বুজা we are for CID branch in Mitani CID কিন্তু কিয় মোৰ ঘৰত আপুনি মিণ্টু ডেকা হয় হয় কিন্তু কি হৈছে সমীৰ ডেকা তোমাৰ কি হয় সমীৰ ডেকা মোৰ ভাইটি হয় কিন্তু তাৰ হৈছে কি আচ্ছা তুমি সমীৰ ডেকাৰ ৰুমটো দেখুৱাবাচোন আহক আহক ইফালে কিন্তু তাৰ হৈছে কি ৰিলেক্স কৰি আছো কৈ আছে সেইটো হয় ন ছাৰ বিশেষ একো নাপালো এক্সৰে এখন পাইছো ছাৰ 3 দিন আগত কৰা হৈছে এইটো লৈ বলা অফিচত আমি চব ডিটেইলছটো চাম ছাৰ ছাৰ অলপ ডকুমেণ্টছ পাইছোঁ শৰ্মা কোৱাচোন তেনে সমীৰ ডেকাৰ কিবা ডকুমেণ্টছ পাইছোঁ এটা কাম কৰা এইটো লৈ বলা কৰিম আমি অফিচত ভালকৈ চাৰ্চ কৰিম আৰু ডিটেইলছটো ল'ম এইটো কাম কৰা এটা কাম কৰা এইটো ভৰাই লওঁ আমি হ'ব ছাৰ তাৰ হৈছে কি ছাৰ বলাচোন বাহিৰত বলা ৰিলেক্স আমি কৈ আছোঁ ছাৰ আপোনালোকে একো নকয় কিয় ডেকা ক'বলৈ মন যোৱা নাই কিয় কৈছোঁ এই শৰ্মা কৈ দিয়াচোন কি মাৰ্ডাৰ মহিলা ঐ ছাৰ এইবিলাক কেনেকৈ হ'ল ছাৰ সি মোৰ একমাত্ৰ ভাইটি আছিল ছাৰ ডেকা আপুনি একদম ৰিলেক্স হোৱা আপুনি একদম চিন্তা নকৰিব যি হ'ল হৈ গ'ল মানে আমি কেছটো আমি চিৰিয়াছলি লৈছোঁ কেছটো আমি যিমান পাৰে সোনকালে চল্ভ কৰিম কিন্তু এটা আপুনি এটা কথা কওক যে আপোনাৰ ভাইটি আছে ন শেষবাৰলৈ ক'লৈ ওলাই গৈছে ছাৰ সি ফেন এজনৰ বাৰ্থডে খাব গৈছিল ছাৰ তাৰপিছত সি ছাৰ ঘূৰিয়ে নাহিল আপুনি এটা কাম কৰিব পাৰিবনে এটা এড্ৰেছ দিব পাৰিব ভালকৈ আহিবা দেই গেটটো আমাৰ খাব আছে অ ছাৰ কুকুৰ থাকিব পাৰে নি কুকুৰ নাই থাকিব পাৰে সেইটো আছিল ন ঘৰটো ঘৰটো নেকি ঘৰটো ওপৰটো ছাৰ ওপৰৰ ৰুমত থাকে ছাৰ হয় অলপ মাটি দিব লাগিছিল নেকি বজাই দিওঁ ন বাপৰে কলিং বেলটো ইমান দূৰত নে আপোনালোক অঁ কোন হয় বাৰু আমি মানে C.I.D ব্ৰাঞ্চৰ পৰা আহিছিলোঁ C.I.D আমাৰ ঘৰত হয় কিবা কথা আছিল নেকি বহুত কথা আহকচোন আহক বহকে নাই আমি বাহিৰতে কথা পাতিম ঠিক আছে কওকচোন এজনটো মই চিনি পাওঁ এজন সমীৰ ডেকা কি হৈছে ইয়াৰ হি ইজ ডেড হোৱাট মাৰ্ডাৰ মহিলা আমাৰ লগত বলাচোন তাতে অলপ কথা আছে আপুনি কওকচোন হয় কমিৰ লগত কোনোবা বন্ধু বা শত্ৰু টাইপৰ কোনোবা আছিল নেকি নাই সিটো তেনেকুৱা কোনো বেলেগ হেৰি নাছিল মানে সিটো বহুত শান্ত ল'ৰা আছিল তাৰ কোনোবা ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কোনোবা আছিল নেকি তাৰ কোনো তেনেকুৱা নাছিল এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা দেখিছিলোঁ মই কিন্তু তাইতো দুদিনমানৰ আগত আমেৰিকা গুচি গৈছে আপুনি তাৰ বিষয়ে কিবা জানে নেকি
নাই তাৰতো তেনেকুৱা কোনো নাছিল মনত আছে তাৰ এটা বয়ফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ডটোৰ নাম কি আছিল মনত পৰিছে গৌতম আৰে গৌতমৰ এড্ৰেছটো দিব পাৰিব নিশ্চয় এড্ৰেছটো মই কিয় নিদিম কাৰণ নিশ্চয় দিম কাৰণ কিয় সি মোৰ ফ্ৰেণ্ড হয় গতিকে এড্ৰেছটো দিওঁতে কি ডাঙৰ কথা মোৰ কাৰণে দিয়া নহ'লে থেংক ইউ ছ' মাছ নিশ্চয় লগ পাম থেংক ইউ ছ' মাছ হয় কিবা জানিলে ক'ব আহিছোঁ দিয়া অফিচাৰ ইমিডিয়েটলি গৌতমৰ ঘৰলৈ বলক অ'কে ছাৰ My God. শৰ্মা হয় ছাৰ পষ্ট চেকিং কৰছে এইফালে শৰ্মা ওলাচোন ছাৰ গুলি মাৰা হৈছে গুলি মাৰিছে এইটো ছাৰ মোবাইল এটা পাইছোঁ ছাৰ তোমাৰ গুলিটো এফালৰ পৰা মাৰিছে এনেকৈ অপৰাধী এফালৰ পৰা পলাইছে দেই ছাৰ ইউনাইটেড নামৰ এটা লিষ্ট ওলাইছে দুইটা কৰিছে ইয়াৰ মোবাইলৰ ন নিশ্চয় গুলি এফালে মাৰিছে আৰু অপৰাধী আপোনাৰ জাপ মাৰি পলাইছে তুমি মোবাইলটো ৰাখা সিং সিং কুষ্ঠ গৰ্বৰ হে কুষ্ঠ গৰ্বৰ নিশ্চয় আছে ইয়াতে চাই আনি পাইছোঁ ছাৰ হোৱাট চাই আনি পাইছোঁ গড Come on, follow me, follow me. Sal, asuk na niyo. Sakto ba din? চাম নাজানো নেকি ভয় লাগে যাব লাগিব ছাৰ খিৰিকীটো পলাইছে ছাৰ ছাৰ পলাল চাগে Sing just like say it. পলক ছাৰ পলক Oh my monster hap sune Satu nelu ha.
ছাৰ সি মোৰ কোনো ভাইটি নাছিল ছাৰ আমি দুটা বিজনেছ পাৰ্টনাৰ আছিল ছাৰ আমাৰ বিজনেছত ঘাটি বাটি ধৰিছিল ছাৰ এদিন মই জীবনরে কাহিনী বিধাতার লিখনি প্রাণরে ভকতি হিয়ারে মিনতি আৰু তুমি বহুত চালাক কৰি গৌতমকো মাৰিছা হয়নে নহয় কওকচোন হয় ছাৰ গৌতমকো ময়ে মাৰিছোঁ ছাৰ তাৰমানে মই সমীৰক মাৰোঁতে ছাৰ গৌতমে আহি দেখা পাই গ'ল তাৰপিছত সি মোক বহুত টকা দাবী কৰিছিল ছাৰ সেইকাৰণে মই গৌতমক মাৰিব লগা হ'ল ছাৰ ভাইটি তোমাক কিমান পইচা লাগে মই দিম তুমি খালি পুলিচক নজনাবা বেছি পলম নকৰিবা নহ'লে মোৰ চামাৰাৰ মোক C.I.D আগত কওঁতে বেছি সময় নালাগে পলম নালাগে ফোন এটা কৰি দিলে কথাটো যায় হেল্ল' C.I.D ডেকা তুমি নিশ্চয় জানিছাই তোমাৰ উচিত শাস্তি হ'ব তুমি এটা নহয় দুটা হত্যা কৰিছা তুমি যা ছাগলী টকাই থয় মই উঠাই আছোঁ দে আঙুঠিখিনি মোৰ পৰা পলি এইটো দেখা যায় নে তলটো চব মনে মনে থাক চলি আছে না ভিডিঅ' এইটো কেমেৰাত চাই থাকে এই কেমেৰাত চালি মই চাপৰ হ'ব বহুত ধুনীয়াকৈ উঠাই দি থাক তই কি বুলি ক'ব ক'ব আছ নহয় দেই কম দে না চাইলেণ্ট চশমা খুলিবি দে কথাখিনি মাৰ্ডাৰ মহিলা